Hey guys, সকলোকে স্বাগতম। তো বন্ধুসকল আজি এইটো ভিডিঅ'ত আপোনালোকক অসম পুলিচৰ এবিবি কনষ্টেবলৰ ইন্টাৰভিউত ৰানিঙত আপোনালোকে কিমান সময়ৰ ভিতৰত কমপ্লিট কৰি কিমান নম্বৰ লাভ কৰিব তাৰ ওপৰত সকলো ডিটেইলছ কম। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। তো ইয়া আগৰ ভিডিঅ'টোত লৰা আৰু ছোৱালীৰ বাবে লং জাম্পত আপোনালোকে কিমান ফুট জপিয়ালে কিমান নম্বৰ লাভ কৰিব তাৰ ওপৰত মই সকলোবিলাক ডিটেইলছৰ ওপৰত এটা ভিডিঅ' বনাইছো। যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত লিংক আছে, তো আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে যে লৰা আৰু ছোৱালীৰ বাবে কিমান ফুট জপিয়ালে কিমান মাৰ্কছ পাব তাৰ ওপৰত সকলোবিলাক ডিটেইলছ দিয়া আছে। তো আজি এইটো ভিডিঅ'ত আপোনালোকে ৰানিঙত লৰা যেহেতু 3200 মিটাৰ আৰু ছোৱালী 1600 মিটাৰ, তো ৰানিঙত আপোনালোকে কিমান সময়ৰ ভিতৰত ৰানিং কমপ্লিট কৰিলে কিমান নম্বৰ লাভ কৰিব তাৰ সকলোবিলাক ডিটেইলছৰ ওপৰত এই ভিডিঅ'টো। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাব। যদিহে মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব যিসকলে অসম পুলিচৰ এবিবি কনষ্টেবলৰ ইন্টাৰভিউৰ বাবে প্ৰিপাৰেচন কৰি আছে। তো বন্ধুসকল আপোনালোকৰ বাবে যিমান যি আছে সকলোবিলাক ডিটেইলছ আনি পেলাই মই লিখি লৈছোঁ আৰু লিখি PDF বনাই আপোনালোকক জনাব চেষ্টা কৰিছোঁ। তো প্ৰথমে আহিল লৰাৰ বাবে, লৰা 3200 মিটাৰ যেহেতু ৰেচ হ'ব আৰু সেই 3200 মিটাৰত ইয়াত ধুনীয়াকৈ লিখি লৈছোঁ সময় আৰু মাৰ্কছ আপোনালোকে কিমান সময়ৰ ভিতৰত কমপ্লিট কৰিলে কিমান নম্বৰ পাব তাৰ ওপৰত ধুনীয়াকৈ লিখি লৈছোঁ। তো গাইজ প্ৰথমে হৈছে 600 ছেকেণ্ড অৰ্থাৎ 10 মিনিট। 10 মিনিটত আপোনালোকে যদি 3200 মিটাৰ ৰানিং কমপ্লিট কৰে তেতিয়াহ'লে মাৰ্কছ পাব 20 মাৰ্কছ, অৰ্থাৎ 10 মিনিটত যদি আপোনালোকে কমপ্লিট কৰে এক্সিলেণ্ট হ'ব আৰু আপোনালোকে 20 ভাগৰ 20 নম্বৰ পাবলৈ সক্ষম হ'ব। তাৰপিছত 630 ছেকেণ্ড অৰ্থাৎ 10 মিনিট হাফ 10.5 মিনিটত যদি আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকে মাৰ্কছ লাভ কৰিব 17.6 মাৰ্কছ। তাৰপাছত 670 ছেকেণ্ড অৰ্থাৎ 11 মিনিট 16 ছেকেণ্ড আপোনালোকে 11 মিনিট 16 ছেকেণ্ডত কমপ্লিট কৰিলে 15.2 নম্বৰ পাব। 730 ছেকেণ্ড 12.16 ছেকেণ্ড মানে কি 12 মিনিট 16 ছেকেণ্ডত যদি আপোনালোকে 3200 মিটাৰ কমপ্লিট কৰে তেতিয়াহ'লে 12.8 নম্বৰ পাব। তাৰপিছত 790 ছেকেণ্ড 790 ছেকেণ্ডটো হৈছে 13 মিনিট 16 ছেকেণ্ড 13 মিনিট 16 ছেকেণ্ডত যদি আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে 11 নম্বৰ পাব। আৰু 840 ছেকেণ্ড অৰ্থাৎ 14 মিনিটত যদি আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে 10 নম্বৰ পাব। তাৰপাছত 14 মিনিটৰ যদি পিছত আপোনালোকে 3200 মিটাৰ কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাই হ'ব, অৰ্থাৎ 14 মিনিটে লাষ্ট সময়। 14 মিনিটৰ পিছত আপোনালোকে 3200 মিটাৰ কমপ্লিট কৰিব লাগিব। তো এইখিনি আছিল ল'ৰাৰ বাবে 3200 মিটাৰ ৰেচত এক্সিলেণ্ট কৰিবলৈ হ'লে আপোনালোকে 10 মিনিটত সোমাব লাগিব, অৰ্থাৎ 600 ছেকেণ্ডত আপোনালোকে সোমাব লাগিব। তাৰপিছত আহিলোঁ ছোৱালীৰ বাবে। তো ছোৱালীৰ বাবে অৰ্থাৎ 1600 মিটাৰ ৰেচ হ'ব ছোৱালীৰ বাবে। তো ইয়াত ধুনীয়াকৈ লিখি লৈছোঁ সময় আৰু মাৰ্কছ। তো প্ৰথমে আহিলোঁ 330 ছেকেণ্ড অৰ্থাৎ 5 মিনিট 30 ছেকেণ্ড 5 মিনিট 30 ছেকেণ্ডত যদি আপোনালোকে কমপ্লিট কৰে ছোৱালী তেতিয়াহ'লে 20 ভাগৰ 20 পাব, এক্সিলেণ্ট হ'ব। 330 ছেকেণ্ডত যদি আপোনালোকে সোমায় তেতিয়াহ'লে 17 নম্বৰ পাব। 330 ছেকেণ্ডটো হৈছে 6 মিনিট। 390 ছেকেণ্ডত সোমালে 6.5 মিনিট মানে কি 6.5 মিনিটত সোমালে 14.6 মাৰ্কছ পাব। 420 ছেকেণ্ড অৰ্থাৎ 7 মিনিটত সোমালে 12.8 নম্বৰ পাব। 460 ছেকেণ্ড অৰ্থাৎ 7.6 ছেকেণ্ড মানে কি 7 মিনিট 6 ছেকেণ্ডত যদি সোমায় তেতিয়াহ'লে 10.8 নম্বৰ পাব। আৰু শেষটো হৈছে 480 ছেকেণ্ড অৰ্থাৎ 8 মিনিট 1600 মিটাৰ ছোৱালীৰ বাবে 8 মিনিটত যদি কমপ্লিট কৰে তেতিয়াহ'লে 10 নম্বৰ পাব। আৰু 8 মিনিটতকৈ যদি 8 মিনিটৰ পিছত যদি আপোনালোকে 1600 মিটাৰ কমপ্লিট কৰে ছোৱালীয়ে তেতিয়াহ'লে ডিছকুৱালিফাই হ'ব। তো 8 মিনিটৰ ভিতৰত আপোনালোকে 1600 মিটাৰ কমপ্লিট কৰিব লাগিব ছোৱালীয়ে। তো আপোনালোকে নিশ্চয় গম পালে ল'ৰা আৰু ছোৱালীৰ বাবে কিমান মাৰ্কছ আছে ৰানিঙত সকলোবিলাক জনাব চেষ্টা কৰিলোঁ ধুনীয়াকৈ লিখি লৈ। তো যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আপোনালোকৰ বাবে উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে এটা লাইক কৰি দিব। যদিহে নতুনকৈ আহিছে মোৰ চেনেলত তেতিয়াহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ইনফৰমেশ্যনৰ বাবে আৰু যিমান পাৰে বন্ধুসকলে ভিডিঅ'টি শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই আছে, নমস্কাৰ।